ঢিঙৰ শালকাটি পথাৰত হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ এজনক আটক। নগাঁও জিলাৰ ঢিঙাৰকী থানাৰ অন্তৰ্গত শালকাটি পথাৰ গাঁৱৰ ৰফিকুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে হস্ত নিৰ্মিত পিষ্টলৰ লগতে 2 জাই সক্ৰিয় গুলী। আটক হোৱা ৰফিকুল ইছলাম আৰু পত্নীয়ে জনামতে দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগতে কোনো দুষ্ট চক্ৰই পাকঘৰত ৰাখি গৈছিল হস্ত নিৰ্মিত পিষ্টলটো। আৰু ইতিমধ্যে ঢিঙাৰকী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰফিকুল ইছলামক সোধা পোছাৰ বাবে আটক কৰি পিষ্টল আৰু 2 জাই সজীৱ গুলী জব্দ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ঢিঙাৰকীৰ প্ৰকৃত তদন্তৰ পিছতে ইয়াৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট news24.com। কি নাম আপোনাৰ শহুৰে হাজারা খাতুন ফরজত আলী মারুফা খাতুন আশদুল হক কি বন্দুক কি তেওঁলোকে ৰাখি গৈছে নেকি? বাদে শুনুনি বাদে দাদা মার ও হ্যাঁ গেছেন গিয়া ইয়া জুমাত আপুনি ক'ত আছিল? আমি চারিলে গেছিলাম বা আমার বড় সিরিয়ে গেছেন গিয়া এইবার বা জুমাত আছে আয়ারে করতে আমার বাদ দেবে দেখে আদি আমি গ্যাস টেবলেট তলে বাদে গিয়া বাকরি দেখাইছি হারে বাদে গিয়া আনে করে লগে লগে আনে। আপনি কেনেকে চিনি পালে এইটো পিস্তল বুলি? আমি চিনছি না, আমি ব্যাটারে দেখাইছি। ৰান্ধনী ঘৰত পাইছিলে গেছ টেবুলৰ তলত? গ্যাস টেবলেট তলে পাইছি। কোনোবা থৈ যোৱা বুলি সন্দেহ কৰে নেকি আপুনি? কোনে ৰাখি গৈছে গম পায়? না এরকম আপোনাৰ স্বামীয়ে কৈছে কোনোবা ৰফিকুল আৰু বেলেগ কোনোবাৰ লগত কাজিয়া হৈছিলে তেওঁলোকে ৰাখি যোৱা বুলি। কাজে মানে কাজে হইতাছে হেরা মানে মানুষ কয়েকজন ধরছে এটা মানে করতেছে হেরা পারিবারিক সাথে করতেছে হেরা মানে ভাষা বলে ভর্তি করছে। কোনে কোনে? এই যে আশদুল হক মারুফা খাতুন রুবিয়া খাতুন হাজারা খাতুন ফরজত আলী তেওঁলোকে ৰাখি গৈছে নেকি?